এই মুহূৰ্তত আজিৰ দিনটোৰ কেইবাটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। আজিৰ প্ৰথমটো খবৰ ৰাজ্যৰ এক ডাঙৰ খবৰ। এইবাৰ দেশত ভয়ংকৰ ঘটনা সংঘটিত হৈছে তামিলনাডুত। বিষাক্ত সুৰাই হ'ল কাপ। বিষাক্ত সুৰাপান কৰি 51জন লোকে মৃত্যুবৰণ কৰে। 70জনৰো অধিক লোক অসুস্থ হৈ বৰ্তমান চিকিৎসাধীন। আৰু এই মুহূৰ্তত মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে। তামিলনাডুৰ কল্লাকুৰ জিলাত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা। এই মুহূৰ্তত জনাইছে এক বিগ ব্ৰেকিং নিউজ। এইবাৰ তামিলনাডুত সুৰাপান কৰি 51জন লোকে মৃত্যুবৰণ কৰে। আৰক্ষীয়ে অবৈধ সুৰা বিক্ৰী কৰা কে গোবিন্দদাস নামৰ এজনক লোকক গ্ৰেপ্তাৰ কৰিছে। জব্দ কৰা হৈছে 200 লিটাৰৰো অধিক অবৈধ সুৰাৰ সৈতে মিহলোৱা হৈছিল বিষাক্ত মিথানল। সুৰাৰ নমুনা পৰীক্ষাত পোহৰলৈ আহিছে এই ভয়ংকৰ তথ্য। ইতিমধ্যে ঘটনা সন্দৰ্ভত আৰম্ভ কৰা হৈছে এক উচ্চস্তৰীয় তদন্ত। এইবাৰ গৰমৰ বাবে মক্কাত হাহাকাৰ। ইছলামৰ আটাইতকৈ পবিত্ৰ স্থান মক্কাত এইবাৰ হাহাকাৰ পৰিস্থিতি। এইবাৰ উৎকট গৰমত এতিয়ালৈকে প্ৰাণ হেৰুৱালে 1000ৰো অধিক হজযাত্ৰীয়ে। ভাৰতৰ পৰা মক্কালৈ যোৱা 90জন হজযাত্ৰীৰ মৃত্যু হৈছে এই গৰমত। ইজিপ্তৰ 100ৰো অধিক হজযাত্ৰীয়ে আকোৱালি লৈছে মৃত্যু। এতিয়াও সন্ধানহীন হৈ আছে 14শৰো অধিক হজযাত্ৰী। মক্কাৰ কোনো কোনো স্থানত 52 ডিগ্ৰী হৈছে তাপমাত্ৰা। বিশ্বৰ 18 লাখ লোকে এইবাৰ হজযাত্ৰাত ভাগ লৈছিলে। এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ। এইবাৰ পবিত্ৰ মক্কাৰ পৰা আহিছে এক দুখবৰ। প্ৰচণ্ড গৰমত প্ৰাণ হেৰুৱাইছে বিশ্বৰ 1000ৰো অধিক হজযাত্ৰীয়ে। আৰু হিট ষ্ট্ৰকত আক্ৰান্ত হৈ চিকিৎসাধীন 2000ৰো অধিক হজযাত্ৰী। এই পৰ্যন্ত অসমৰ কেইবাগৰাকীও হজযাত্ৰীয়ে মৃত্যুবৰণ কৰে এই প্ৰচণ্ড গৰমত। ইয়াৰে ভিতৰত ইজিপ্তৰ 323জন হজযাত্ৰী নিহত হয় এই গৰমত। আৰু নিহতৰ সংখ্যা অধিক বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। মৃতদেহসমূহ পৰিয়ালক গতাই দিয়াৰ বাবে যোগাযোগ কৰিছে চৌদি চৰকাৰে। আৰু কেইবাটা গুৰুত্বপূৰ্ণ খবৰ দিয়াৰ আগতে এটা সৰু ৰিকুৱেষ্ট, ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰি দিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু বেল আইকনটো প্ৰেছ কৰি দিবা, যাতে এনেকুৱা ভিডিঅ' তোমালোকে নিতেও সদায় পাই থাকা। এইবাৰ দেশত জাৰি কৰা হ'ল লোক পৰীক্ষা অধিনিয়ম 2024ৰ অধিসূচনা। প্ৰশ্ন কাকত ফাদিল কাণ্ড ৰোধৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ এই পদক্ষেপ গ্ৰহণ কৰিছে। এই অধিনিয়মৰ অধীনত অপৰাধী 10 বছৰ পৰ্যন্ত কাৰাদণ্ড হ'ব। লগতে 1 কোটি টকা পৰ্যন্ত জৰিমনা হ'ব অপৰাধীৰ। শুক্ৰবাৰে মাজনিশা জাৰি হৈছে এই অধিসূচনা। নিট আৰু UGC নিট পৰীক্ষাৰ দুৰ্নীতিৰ পিছতে এই পদক্ষেপ গ্ৰহণ কৰে ভাৰত চৰকাৰে। এই মতো ডাঙৰ খবৰ। এইবাৰ দেশত বলবৎ কৰা হ'ল নতুন আইন। প্ৰশ্ন কাকত ফাদিল কৰিলে অপৰাধীয়ে 10 বছৰৰ কাৰাদণ্ড হোৱাৰ লগতে 1 কোটি টকাৰ জৰিমনা ভৰিব লাগিব। প্ৰশ্ন কাকত ফাদিল কাণ্ড ৰোধৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ এই বৃহৎ পদক্ষেপ গ্ৰহণ কৰে। এই অধিনিয়মৰ অধীনত অপৰাধী 10 বছৰৰ কাৰাদণ্ড হ'ব। লগতে 1 কোটি টকা পৰ্যন্ত জৰিমনা হ'ব অপৰাধীৰ। শুক্ৰবাৰে মাজনিশা জাৰি কৰে এই অধিসূচনা। খবৰ ৰাজ্যত এইবাৰ বন বিভাগৰ এনকাউণ্টাৰ সংঘটিত হৈছে। লাওখা অভয়াৰণ্যত বনকৰ্মীৰ গুলীত 2 ভাতৃৰ মৃত্যু। চোৰাংচোৱাকৈ মাছ ধৰিবলৈ যোৱা ভাতৃৰ দৈত বনকৰ্মীৰ গুলী। আৰু বনকৰ্মীৰ গুলীত থিতাতে নিহত হয় জলিলুদ্দিন আৰু সমীৰুদ্দিন নামৰ 2 যুৱক। লাওখা অভয়াৰণ্যৰ চৰাইহাকী বন শিবিৰ এলেকাত সংঘটিত হৈছে এই ঘটনা। নিশা ৰৌমাৰী বিলত চোৰাংকৈ মাছ ধৰিব গৈছিল 2 ভাতৃয়ে। নিহত ভাতৃত্বৰ ঘৰ জৰিয়াৰী ধিং বৰিচাপুৰী গাঁৱত। এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ। ৰাজ্যত এইবাৰ বন বিভাগৰ এনকাউণ্টাৰ গুলীত থিতাতে নিহত 2 ভাতৃ। চোৰাংকৈ মাছ ধৰিবলৈ গৈ বনকৰ্মীৰ গুলীত থিতাতে নিহত হয় 2 ভাতৃ। আৰু আজিৰে পৰা অনুষ্ঠিত হ'ব অম্বুবাচী মেলা। নীলাচলৰ বুকুত আজিৰে পৰা মহা অম্বুবাচী মেলা। মা কামাখ্যা ধামত উখাল মাখল পৰিৱেশ। 22 জুনৰ পৰা 26 জুনলৈ অনুষ্ঠিত হ'ব মহা অম্বুবাচী মেলা। এইবাৰ অম্বুবাচী মেলাত নাথাকিব কোনো VIP দৰ্শন। সকলোৱে সাধাৰণ দৰ্শনাৰ্থীৰ নিচিনাকৈ দৰ্শন কৰিব লাগিব এইবাৰ অম্বুবাচী মেলাত। আৰু ভক্তসকলৰ বাবে জাৰি কৰা হৈছে কেতবোৰ নিৰ্দেশনা।